कल प्रधानमंत्री जी 5:45 PM सरुसजाई स्टेडियम में आएगा। असम का बोडो जनजाति उनका एक बहुत बड़ा रिच कल्चरल हेरिटेज है। बोडो जनगोष्ठियों का जो सांस्कृतिक विरासत है, ये विरासत को बागरुम्बा नृत्य प्रतिनिधित्व करते हैं। कल 10,000 से अधिक युवा और युवतियों ने मिलकर ये बागरुम्बा नृत्य को प्रदर्शन करेगा, अपना संस्कृति को विश्व का सामने ले आने का प्रयास करेगा। परसों दिन प्रधानमंत्री जी कोलियाबर जाएगा। काजीरंगा का ऊपर 34 किलोमीटर एक एलिवेटेड कॉरिडोर का बहुत बड़ा प्रोजेक्ट है, जो 60,000 करोड़ रुपया का लागत से क्रियान्वित किया जाएगा। उनका ये प्रोजेक्ट का प्रधानमंत्री जी भूमि पूजन भी करेंगे। आमी नेशनल हाईवे मानुहक থাকিব হাক দিছো, कारण সৰুসজাই ষ্টেডিয়ামলৈকে অহা মানুহ আৰু ইয়াত যদি হাইৱেত ৰোড শ্বৰ মানুহ আহে বহুত বেছি ট্ৰেফিক জাম হ'ব। সেইকাৰণে আমি জালুকবাৰীৰ পৰা বেলতলালৈ এই গোটেই ৰাস্তাটো আমি ক্লিয়াৰ ৰাখিবৰ বাবে চেষ্টা কৰিম, যাতে এই বাগৰুম্বা নৃত্য চাবলৈ অহা লোকসকলে কষ্টত নপৰে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে বিমানবন্দৰৰ কাষত ধাৰাপুৰ ৰাজাৰাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে সদায় তেখেতক স্বাগতম জনায়। আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ ধৰণেৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্বাগতম জনাব। আমি আমাৰ পাৰ্টিক কৈছোঁ যে হাইৱেত নালাগে, আপোনালোকে এয়াৰপৰ্টৰ পৰা যিমান দূৰ পাৰে স্বাগতম কৰিব, কিন্তু হাইৱেটো কালি যাতে আমি খালী ৰাখোঁ। মোৰ বহুত দিনৰ পৰাই মই কৈ আছোঁ যে বিহুৱে হওক, ঝুমুৰে হওক, বাগৰুম্বাই হওক, আমি গুৱাহাটীত কৰি এটা সেলফ কনফিডেন্স কৰি ল'লোঁ যে আমি পাৰিম। অহা 5 বছৰত আমি दिल्लीলৈকে এই আমাৰ অসমৰ কলা কৃষ্টি সংস্কৃতি আমি লৈ যাম। सर, स्टेट गवर्नमेंट की तरफ से जो पार्टनर्स है उन लोगों को भी कुछ राशि देने का भी बहुत छोटे वादे, ये क्यों पूछने का जरूरत है? सर, निश्चित की সকল প্ৰচেছৰ আৰু ক'লোৱে মই যিটো ক'লো আৰু ইয়াত আমি কোনো অভিলেখৰ প্ৰতিযোগিতা কৰা নাই। আমাৰ ইয়াৰ গোটেই উদ্দেশ্যটো হ'ল পাৰফৰ্মেন্স, প্ৰদৰ্শন, যাতে বিশ্বই দেখা পাব পাৰে।